মা বহুত ধুনীয়াকৈ বনাইছা দেই তুলসী ভেটিটো। আগতে আমি গাঁৱত থাকোঁতে গোটেই একেবাৰে মাটিৰে লিটিৰ পুতিৰি হৈ একদম মাটি আনি গোবৰ আনি এনেকৈ তুলসী পুলি বেলেগৰ ঘৰৰ পৰা আনি ৰুই পেলাই একদম সন্ধিয়া সময়ত জাক জমক কৰোঁ। এতিয়া মোৰ দায়িত্ব শেষ দেই, তোমাৰে এতিয়া ঘৰ তুমি চম্ভালিবা। বঢ়িয়া হৈছে দেই তুলসী ভেটিটো, সঁচা মোৰ একদম মজা লাগিছে। আগতেতো এইবিলাক কাম চব মোৰে দায়িত্বত আছিলে, শৰাই পতা, আলহী শুশ্ৰূষা কৰে। এতিয়া ল'ৰাক শিকাই আছোঁ, সংস্কাৰ দিব লাগিব সৰুৰ পৰাই, তেতিয়াহে ডাঙৰ হ'লে নিজে সমাজ এখনত কেনেকৈ থাকিব লাগে জানিব। এয়া কলপাত আনি দিছোঁ বাৰীৰ পৰা, সুন্দৰকৈ কাটি আছে। শুভেচ্ছা থাকিল। আমি এতিয়া প্ৰাৰ্থনা কৰোঁ, তাৰপিছত প্ৰসাদ বিলাই দিম। আপোনালোককতো দিব নোৱাৰিম, দেখুৱাবহে পাৰিম। ঠিক আছে, এতিয়া প্ৰাৰ্থনা কৰোঁ।
মই